নমস্কাৰ গুড মৰ্নিং পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভাবিছো মই এটা ডেইলি ব্লগ বনাও আৰু শুই উঠিছো এতিয়া আৰু অলপ সময় পিছৰ পৰা মোৰ অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব গতিকে মই এতিয়া ফ্ৰেছ হৈ লওঁ শুই উঠিলে 9টা মান বাজি গ'ল আৰু মই ইউজ কৰি মুখত ফেচ ৱাছ মই এতিয়া ইউজ কৰিম Mamaearth Aqua Glow Face Wash with Himalayan Thermal Water and Hyaluronic Acid এতিয়া মই ফেচ ৱাছ কৰিম মুখখন অকমান তিয়াই ললো ফেচ ৱাছটো দেখিছে এটো অন কৰিব পাৰে অন অফ টু অন তাইটো অন হৈ গ'ল পকাই দিলো এতিয়া মই লগাব পাৰিম এটো negative finish Actually মই বাও হাতখনে লগাই আছো সেই কাৰণে ভালকৈ লগাব পৰা নাই হুৱাতে কেমেৰা ধৰি আছো আৰু সেলফিত মই লোৱাৰ বাবে হুৱাতে লগাই থকা নিচিনা লাগিছে মানে মোৰ টনসিল হৈ আছে সেই কাৰণে এখন মাৰি আছো বগি হৈ গৈছে দে বগি হৈ গৈছে ফেচটো ঘামতে মই অকমান বগা হৈছো না কচমা অকমান বগা হৈছো অলপ বগা হৈছো এয়া মই অকণ বগা হৈ ললো ধুনীয়াকৈ ফ্ৰেছ হলো ব্ৰাছ কৰিলো মুখ ধুলো এতিয়া মই লগাম মুখত ৰাতিপুৱা লগাও মই ফেচ সিৰাম হয় এটো Mamaearth Aqua জেলৰে হয় Aqua Glow ফেচ সিৰাম হয় এটো লগাম এতিয়া মই টিপি দিম জেল টাইপ দেখিছে এটো মুখত লগাম মই লগাই হৈ গ'ল এটো গোন্ধচন্তে বেলেগ একো নাই এটোত লগাই কিবাটা ভাল লাগে মই হলে ৰাতিপুৱা মুখ ধোৱাৰ পিছত লগাও আৰু এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপৰা মই অনলাইন ক্লাছ কৰোঁ ক্লাছ কৰাৰ আগতে মই ৰুটি খাই লওঁ বুলি ভাবিছোঁ সেইকাৰণে টাৱাখনত ৰিফাইন দিছোঁ আৰু মই এতিয়া ৰুটি খাম এইবিলাক ৰুটি মায়ে বেলিছে মই সঁচা কথা মই ৰুটি বেলিব নাজানো মানে নেবেলে 3-গুণীয়া 4-গুণীয়া হয়
এনেকৈ মই দুখন ৰুটি পুৰিলোঁ নিজৰ কাৰণে বাকীবিলাকে ভাত খাইছে মই খাই লওঁ তাৰপৰা ক্লাছ কৰোঁ মুখ চুখ ধোৱাৰ পিছতো টোপনি ফিলটো আহি আছে অনলাইন ক্লাছ কৰি কিবা মানে অফলাইনতকৈ সুখটো নাই অফলাইন ক্লাছৰ নিচিনা হ'ব নোৱাৰে মই এনেই আৰু বহীখন উলিয়াই লৈছোঁ ক্লাছ কৰিম বুলি সঁচা কথা কওঁ মোৰ ছাইডৰ পৰা মানে মোৰ ফালৰ পৰা কি বুলি কয় অনলাইন ক্লাছত একদম মই মনটো বহাব নোৱাৰোঁ কেতিয়াবা মাত ফাৰ্ষ্টৰ শব্দটো শুনিলে থাৰ্ডৰ শব্দটো নুশুনো বা কেতিয়াবা এনেকুৱা নেটৱৰ্ক কানেকশ্যনৰ প্ৰব্লেম বা এনেকুৱা মানে মন চন জলে তলে গৈ থাকে অনলাইন ক্লাছ হ'লে সোনকালে এইবিলাক ভাল হওক আৰু ইউনিভাৰ্চিটি যাওঁ গা পা ধুলোঁ ইমান গৰমত মই গৰম পানীয়ে গা ধুইছোঁ আৰু গৰম পানীয়ে চুলি ধুইছোঁ কাৰণ আৰু ভাতো খাই ল'লোঁ কাৰণ মই দৰৱ খাব লাগিব আৰু এতিয়া মই ইউজ কৰোঁ মানে গা ধোৱাৰ পিছত ইউজ কৰোঁ মামাআৰ্থ to Aqua Glow Gel Face Moisturizer for 72 hours hydration মই বেছি মামাআৰ্থৰ বস্তু ইউজ কৰোঁ আৰু মামাআৰ্থ অকল যে আপোনালোকৰ মুখখন বা স্কিন কেয়াৰৰ বাবে যে তেনেকুৱা নহয় তেওঁলোকে ব্যৱসায়টোৰ সমানে বেলেগ ভাল কাম কৰি আছে তেওঁলোকে আপোনাৰ প্ৰত্যেকটো অৰ্ডাৰৰ বিপৰীতে একোজোপাকৈ গছপুলি ৰোপণ কৰে তেওঁলোকৰ 1 মিলিয়ন গছপুলি ৰোৱাৰ প্লেন আছে কমপ্লিট কৰাৰ তাৰ উপৰিও তেওঁলোকে আৰু বহুতো ভাল কাম কৰি আছে তেওঁলোকৰ প্ৰডাক্টবিলাক প্লাষ্টিক পজিটিভ তেনেকৈ আৰু মামাআৰ্থৰ প্ৰডাক্টবিলাক পেৰাবেন এণ্ড সিলিকন ফ্ৰী ডাৰ্মাটলজিকেলি টেষ্টেড হয় আৰু মামাআৰ্থৰ এটা এপ আছে দেই এপটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু এপ ইউজাৰ্ছ গেট আৰ্লি এক্সেছ টু চেলছ হেন্স get extra discount পাব আপোনালোকে আৰু ফ্লিপকাৰ্ট এমাজন সকলোতে পাব আৰু অফ কোৰ্স মামাআৰ্থৰ প্ৰডাক্টবিলাক নেচাৰেল ইনগ্ৰেডিয়েন্টছৰ পৰা বনোৱা সেইকাৰণে মোৰ ভাল লাগে ইয়াৰ পিছত যেতিয়া মই টাউন যাম 12টা বাজিব হ'ল 1 ঘণ্টা সময় আছে এটালৈকে খোলা থাকে 1 ঘণ্টাৰ ভিতৰত কাম কৰিব লাগিব মানে টাউনত যি কাম আছে কৰিব লাগিব গতিকে মই টাউনলৈ যাওঁ মামাআৰ্থে নতুনকৈ এই একুৱা গ্লো ৰেঞ্জ কেইটা মুকলি কৰিছে ফেচ ৱাছ চিৰাম আৰু মইশ্চাৰাইজাৰ আৰু একুৱা গ্লো ৰেঞ্জ হৈছে পাৰফেক্ট নেচাৰেল স্কিন হাইড্ৰেশ্যন সলিউশ্যন আৰু আপোনালোকক 72 আৱাৰ্ছ হাইড্ৰেশ্যন দিব আৰু বনাইছে হিমালয়ান স্প্ৰিং ৱাটাৰৰ পৰা আৰু গৰমৰ দিনত এইকেইটা ইউজ কৰিবলৈ খুবেই ভাল আৰু ফেচ ৱাছটো কথাটো ক'বই নালাগে অফনৰ ব্যৱস্থা আছে খুব ধুনীয়া এটা ষ্টাইলৰ হয় আৰু আপোনাৰ স্কিনটো নেচাৰেলি হাইড্ৰেটেড কৰি ৰাখিব লগতে ইয়াত আছে থাৰ্মেল ৱাটাৰ হিমালয়ান ৱাটাৰ আছে দ্য মিনাৰেলছ ইন থাৰ্মেল ৱাটাৰ এপিয়াৰ টু হেভ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ হুইচ হেল্পছ টু ৰিভাৰ্চিং UV ডেমেজ বিশেষকৈ এই মইশ্চাৰাইজাৰটো লগাবলৈ খুব বেছি ভাল হয় লাইট ৱেইট জেল ফৰ্মুলা হয় কিপ স্কিন ফ্ৰেছ এণ্ড প্লাম আৰু আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে সকলোবিলাক ডেছক্ৰিপশ্যনত আছে আৰু কোড Jangkijyotipriya যদি ইউজ কৰে আপোনালোকে ডিছকাউণ্ট পাব এতিয়া মই টাউনলৈ ওলাই আহিছোঁ ফাৰ্ষ্ট মই টাউন নহয় ফাৰ্ষ্ট আমি গৈ আছোঁ টেঙাদলং তাতে মোৰ এটা পাৰ্চেল ল'ব আছে পাৰ্চেল লৈ সেই অফিচটোলৈকে যাওঁ আজি বাহিৰত বৰষুণ দি আছে পাৰ্চেলটো ল'লোঁ এইটো পিছত খুলিম আপোনালোকক দেখুৱাম মানে মই খুলি চালোঁ বাৰু টাউনত এইবিলাক মই জিকা চিকা কিবা কিবি কিনিলোঁ আৰু মই এতিয়া বাবালৈ ৰৈ আছোঁ বাবাই চিলাই কাটিব গৈছে মই ইয়াতে ফুটপাথতে মানে দোকান এখনতে বহি আছোঁ এখন দোকানত আনকালে কিবা কিবি বিকে মানে ইয়াত বস্তু পায় এতিয়া খালী হৈ আছে 1টা বাজি গ'ল মই বহি আছোঁ এয়া 1:30 বাজিব হ'ল ৰৈ আছোঁ আৰু এতিয়া গছজোপাৰ তলত ঠাণ্ডা আজি ৰ'দ বেছি নাই মই এতিয়া ৰৈ আছোঁ বাবাৰ কাৰণে এয়া মই ইয়াত দোকান দিছোঁ চৰি দোকান দিয়া নাই দোকানৰ পৰা কিনি আনিছোঁ এতিয়া বাবা আহিবলৈ ৰৈ আছোঁ মাছখন মোৰ মুখত ডাঙৰ টাউনৰ পৰা আহিলোঁ তাৰপিছত বৰষুণ দিলে এতিয়া বাহিৰত বৰষুণে দি আছে ভাল মানে ধুমুহা দিলে তাৰপৰা অকণমান শুলোঁ এতিয়া শুই উঠি ভোক লাগিছে ফ্ৰাইড ৰাইচ বনাবলৈ লৈছোঁ মই ইয়াত মই ৰিফাইন দি থৈছোঁ এতিয়া পিঁয়াজ দিম এইফালে মই অলপ দাংবডি আলু কাটি থৈছোঁ
ইফালে আলু আৰু ডাংবাতি অলপ ভাজিছোঁ ইয়াতে মই মছলা কিবা কিবি দি দিলোঁ ধনিয়া পাউডাৰ জিৰা পাউডাৰ এনেকুৱা মিট মছলা দি দিলোঁ মই ইয়াত এইখিনি সিজিব দিম আৰু ইয়াত মই ব্লেক পেপাৰ দিম গুটি জলকীয়া গুড়া এইখিনি সিজিবলৈ দিছোঁ এইখিনি ফ্ৰাইড ৰাইচ মোৰ হৈ গৈছে ইয়াতে মই দিছোঁ গুটি জালুকৰ গুড়া দি দিলোঁ অলপ হ'লে আৰু এইখিনি এয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি এতিয়া খাব লাগে এইখিনি ৱাও দেখাত ধুনীয়া লাগিছে য়েছ মই এতিয়া অলপ খাই টেষ্ট কৰি চাওঁ কিমান ধুনীয়া বনিছে ইমান ভাল বনাওঁ মই বিশ্বাসে ক'ব পৰা নাই মেগী মছলা নাই দিয়া নহয় ফ্ৰাইড ৰাইচ খালোঁ তাৰপিছত মোৰ অনলাইন ক্লাছ হ'ল এটা কৰিলোঁ তাৰপিছত এনেই আৰু যি টি কৰি আছিলোঁ ভিডিঅ' বনোৱা নহ'ল আৰু 10টা 10:30 বাজিব হ'ল খোৱা বাৰু দেৰি হয় অলপ আৰু ভাত চাত নাই খোৱা গধূলি খাব ইচ্ছা নাই ইমান গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটোত ক্লিক কৰিব তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই জংকীয়ে বিদায় মাগিছোঁ ধন্যবাদ